কবিতাৰ শিৰোনাম কলেজীয়া প্ৰেম কথা ও আবৃত্তি বিশ্বজিৎ ডেকা। তাই আহে মই যাওঁ, তাই হাঁহে মই চাওঁ, তাই কথা কয় মই থৰ লাগো, তাই মোলে চাই মই ভয় কৰোঁ। তাই কি বুজিব এই যোৱা এই হহা, থৰ লগা ভয় লগা সকলোৰে যে মূল কাৰণ একমাত্ৰ তাইয়েতো মোৰ দুচকুৰ টোপনি, পাম নে নেপাম মনৰ আমনি। দেখি পাগল হোৱা তোমাৰ খোজৰ বিজুলী, লাজে লাজে মোলৈ চোৱা লাজুক চাৱনি। নাহৰকটীয়া কলেজৰ ছোৱালী তুমি। কেতিয়াবা প্ৰিন্সিপাল ছাৰক কাকো অতি মিনতি কৰিব মন যায়, ছাৰ লভ ডিপাৰ্টমেণ্ট এটা খোলক মই পঢ়িম, মেজৰ লৈ ফাৰ্ষ্ট ক্লাছ পাছ কৰিম, কলেজৰ নাম উজ্বলাই দিম। কিন্তু এয়া জানো সম্ভৱ কোৱা? প্ৰেম জানো শিকাব পাৰে কোনো শিক্ষকে অথবা কোনো কলেজৰ প্ৰকাণ্ড কিতাপে? প্ৰেম এপাহ ধুনীয়া আজন্ম ফুল, যাৰ জন্ম হয় নজনাকৈ, যি জন্ম হয় প্ৰতিজন মানুহৰ হৃদয়ত, গোপনে আনে ফাগুনৰ বতৰা আৱতৰতো। তুমি লগা ভাৱেৰে সুবাস বিলাই চৌদিশে, মৰমৰ আবেগেৰে সেমেকে হৃদয়, জেণ্ডাৰ খুলি চেণ্ড কৰিবৰ মন যায় মৰম ভালপোৱা অভিমান। ফেচবুকত তোমাৰ ফটো চাই মই ফিদা, অভিমানী হাঁহিবোৰত মই হৈ পৰো পাগল, চালে চকুৰোৱা চকুজুৰিত দেখা পাওঁ নিভাঁজ মৰম ভালপোৱা। তোমাক বৰ ভাল পাওঁ, বৰ ভাল পাওঁ।